La ilaha illallahu Muhammadur Rasulullah subhanallahu লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ সুবহানাল্লাহু কলিমাহে জীৱন ধন কলিমাহে লাগে আৱলতে পয়দা কৰে কলিমাহে আগে কলিমাহে বৰধন আনে নহয় তুল মুহাম্মাদৰ শৰীয়তত কলিমাহে ফুল কলিমাহে লোৱা মমিন আনে নহয় তুল মুহাম্মাদৰ হকিকতত কলিমাহে মগে কলিমাহে লোৱা মমিন কপালৰে ভাগে ভাৰু নহয় হাঙিও নহয় চলে আগে আগে কলিমাহে লোৱা মমিন কলিমা লবা জানি কোনো লোকে নাপায় কলিমাৰ বটা হলে গুণাগাৰী এনেহেন কলিমাক বান্দাইত নল একবাৰ বান্দাকে ভেটি আছে কুঁৱলী আন্ধাৰে নকৰি আছ দান পুণ্য কৰি আছ হেলা বৰ দুখ পাবি বান্দা বিচাৰৰ বেলা লক্ষ লক্ষ টকা ভাঙি কৰ যজ্ঞ দান এক হৰফৰ কলিমাৰে নহয় সমান অক্টোদমে বক্টোদমে দমক দমে ৰাই সেইটো দমৰ ভিতৰতে নিৰঞ্জনৰ ঠাই কলিমাহে জানা মুমিন সকলোতে আছে যেনে দৰিয়াৰ মাজতে বিতালিছে মাছে কলিমাহে লোৱা মুমিন দিন দুনিয়াই পোহৰ ইছলামত উঠি দেখা কফুটন চহৰ ৰহৰে ভৰালি আহি জাহাজ নিলে ঠেলি কলিমাৰ বৰকত পাই কুফৰক নিলে ঠেলি আজান চাহেবে কয় আহো পৰদেশ বিনা গুৰুৰ মুখে নামৰ নাপাই আছো ভেদ নয়নে জেউতিখিনি বনে চলি যায় দিলে মনে তাকি লোৱা আল্লাহৰ নাম জিকৰে খুদায় এই বৰজিকিৰ আৰম্ভ কৰা হয় এইকাৰণে যে বৰজিকিটোৱে এটা হ'ল নাম গতিকে সেইটো যদি প্ৰত্যেক মানুহে অন্তত জিকিৰ যিমানখিনি তাৰ পদ আছে গোটেইখিনি পদত আমাৰ নাম লোৱা হ'ব আৰু এই তাৰ ভিতৰত বহুত মূল্যৱান কথা সোমাই আছে যেনে তেখেতে কৈছে যে ভগৱান আল্লাহ সৃষ্টিকৰ্তা ক'ত থাকে এই ঠাই ক'ত আছে এই ঠাইৰ এটা নিদৰ্শন আমাক জিকিৰৰ জৰিয়তে আমাক দিছে যেনে অক্টোদমে বক্টোদমে দমক দমে ৰাই সেইটো দমৰ ভিতৰতে নিৰঞ্জনৰ ঠাই এই কথাটো যে আমাক তেখেতে কৈ গ'ল তেতিয়াহ'লে নিশ্চয় এই দমৰ ভিতৰতেই অৰ্থাৎ উশাৰ ভিতৰতেই আমাৰ বহুত কথা ভিতৰৰ আভ্যন্তৰীণ কথা সোমাই আছে এই আভ্যন্তৰীণ কথা জানিবলৈ হ'লে কি পদ্ধতিত কেনেকৈ এই নাম লোৱা হ'ব এইটো হ'বলৈ হ'লে সেই ব্যক্তিজন যদি হেঁপাহ হয় তেওঁ এজন কোনোবা গুৰুৰ লগত পীৰৰ লগত ভকত হ'ব লাগিব বা বয়স হ'ব লাগিব তেতিয়া সেই গুৰুৱে সেই নামৰ মৰ্মভেদ ক'ব যেনেকৈ মই নিজে কৰি লৈছিলোঁ মোৰ গুৰুৰ জৰিয়তে আৰু সেই গুৰুৱে ভক্তি কেনেকৈ কৰিব লাগে কেনেকৈ নাম ল'ব লাগে প্ৰথা দিব আৰু যেতিয়াই ভক্তি কৰি ভজন কৰিবলৈ যেতিয়াই ল'ব তেতিয়াই সেই তাৰ ৰাস্তা সি নিজেই মুকলি হৈ গৈ থাকিব আজান বিচাৰে বৰজিকিৰক এনেকুৱা এটা ৰূপ দি গৈছে যে হজৰত মুহাম্মদে যি ইছলাম ধৰ্ম আমালৈ আনিলে এই ইছলামৰ যদি মূল তত্ত্ব লা ইলাহা ইল্লাল্লাহ যিটো মূল মন্ত্ৰ এই মূল মন্ত্ৰ ইছলাম ধৰ্মৰ শৰীয়তৰ যিটো নীতি তাৰ ভিতৰত এই ইছলাম ধৰ্মৰ এই লা ইলাহা ইল্লাল্লাহটো ফুল বুলি কৈছে ইছলামৰ ফুল হৈ আহিবা এই বুলিয়ে তেখেতে বৰ্ণনা কৰি গৈছে আৰু কৈছে কলিমাক ল'বলৈ কৈছে যে কলিমা লোৱা কলিমাৰ সমান সামঞ্জস্য আৰু কোনো একো হ'ব নোৱাৰে আৰু মুহাম্মদৰ যিটো হকিকত শৰীয়তৰ পৰা যিটো প্ৰমোচন বা উন্নতি হৈ হকিকতলৈ যিটো মানে প্ৰমোচন পাব সেই হকিকতত যিটো বস্তু পোৱা যায় আভ্যন্তৰীণ কথা সেই কথাখিনিও কলিমাৰ মূল বুলি কৈছে মূল কথা সেইখিনিয়ে কলিমাৰ এনেকুৱাবিলাক নিৰ্দেশন আমাক তেখেতে দি গৈছে আৰু তেখেতে কৈছে আৰু আমাক সতৰ্কবাণী কিছুমান দি গৈছে যেনে বৰজিকিৰত মিছাৰ লগত সঁচা তল গ'ল বিতলৈ কৰিলা মন অকহি পুৰুষক নৰকত পেলাই থৈ জীয়ৰো মাৰিলা কণ আৰু এঠাইত কৈছে কি কথা কৰিলোঁ কি বুদ্ধি কৰিলোঁ বাৰীত দামে ক'লে ৰুই আগেয়ে নাজানো এতিয়া জানিছোঁ শৰীৰত একোৰা জুই এনেকুৱাবিলাক কথা আমাক কৈ গৈছে এইবিলাকে আমাক বহুত সতৰ্কবাণী আমাক দি গৈছে আৰু আমি তাৰ অৰ্থ বুজি ভেদ বুজি নিজৰ গুৰুৰ পৰা নিজৰ পীৰৰ পৰা ইয়াৰ ভেদ বুজি লৈ পেলাই যদি সেইদৰে আমি অগ্ৰসৰ হওঁ আমাৰ নামত তেতিয়াহ'লে আমি নিশ্চয় ঈশ্বৰৰ বা আল্লাৰ নিকটৱৰ্তী হ'ব বুলি আশা কৰিব পাৰোঁ আৰু কলিমাক এনেকুৱা এটা বস্তু বুলি কৈছে এই নামক যে দিন ইহ সংসাৰ পৰ সংসাৰ দুই সংসাৰৰ কাৰণে ই পোহৰ বুলি কৈছে দুই সংসাৰৰ ই পোহৰ
যি মানুহে জিকিৰ কৰিব বা যি জিকিৰকাৰী হ'ব সি অহংকাৰৰ পৰ অহংকাৰৰ পোহৰ দেখিবলৈ পাব বুলি আজান পীৰ চাহেবে আমাক এইটো কথাও কৈ গৈছে জিকিৰৰ মাধ্যমে। আৰু আজান পীৰ চাহেবে গুৰুৰ বিষয়ে এটা কথা কৈছে যে আজানৰ চাহেবে কয় আহোঁ পৰদেশ বিনা গুৰুৰ মুখে নামৰ নাপায় চুভে। এনেকুৱা এটা সম্ভৱ তেখেতে এইটো ভাৱতে কৈছে। যদিও তেখেতে ইয়াত ধৰ্ম প্ৰচাৰ কৰিবলৈ আহিছে, সেই ধৰ্মৰ প্ৰচাৰ কৰিবৰ কাৰণে যিখিনি আহিলা যিখিনি তেখেতৰ লাগে এইখিনি তেখেতে গুৰুৰ পৰা তেখেতে নিজে ভকত হৈ গুৰু ধৰি গুৰুৰ পৰাহে পাইহে এইখিনি ইয়াত আমাক আহি বিলাবহি পাৰিছে। সেইকাৰণে তেখেতে কৈছে যে আজান পীৰ চাহেবে কয় আহোঁ পৰদেশ বিনা গুৰুৰ মুখে নামৰ নাপায় চুভেদ। গুৰু ধৰিহে নামৰ ভেদ পাইছে এইবুলি আজান পীৰ চাহেবে আমাক কৈ গৈছে। গতিকে আমি সেই হিচাপে আমি গুৰু ধৰাটো আৰু ভকত হোৱাটো একেবাৰে বাধ্যবাধকতা বুলিও ক'ব পাৰি। এইটো বাধ্যতামূলক হ'লে মানুহ এটা বেলেগ স্তৰলৈ আগবাঢ়িব পাৰে। এয়ে হ'ল বৰজিকিৰৰ মাহাত্ম্য। মুহাম্মাদুর রাসূলুল্লাহ সুবহানাল্লাহু কলিমা হে জীবন ধন কলিমা হে লাগে আওলাদ পয়দা করে ওই কলিমা হে আগে লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সুবহানাল্লাহু কলিমা হে মরণ আনে নহয়তো মুহাম্মদৰ শৰীয়তত কলিমা হে লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সুবহানাল্লাহু কলিমা হে লুয়া মুমিন আনে নহয়তো মুহাম্মদৰ হকিকতত কলিমা হে লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সুবহানাল্লাহু কলিমা হে লুয়া মুমিন কপালৰে উভাগে ভালো নহয় কাহিও নহয় চলে আগে আগে লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সুবহানাল্লাহু কলিমা হে লুয়া মুমিন কলিমা লইবাও জানি কোনো লোকে নাপায় কলিমার বতা হলে গুনাহগারি লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সুবহানাল্লাহু কলিমাক বান্দা নলয়ে কুবার
বান্দাকে ভেতি আছে ওই কুঁৱলীৰ আন্ধাৰ লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সুবহানাল্লাহু নকৰিয়া সদান পুণ্য কৰিয়া সহেলা বৰ দুখ পাবি বান্দা ঐ হিচাবৰে বেলা লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সুবহানাল্লাহু লক্ষ লক্ষ টাকা ভাঙি কর জয় জয়দান একে হর কলি মারে ওই নহলেও সমান লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সুবহানাল্লাহু অক্টুডমে বক্টুডমে দমক দমে উৰাই সেইটো দমৰ ভিতৰতে ঐ নিৰঞ্জনৰ ঠাই লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সুবহানাল্লাহু কলিমায়ে নোৱা মুমিন সকলোতেও আছে যেনে দৰিয়াৰ মাজে ঐ বিতালিছেও মাছে লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সুবহানাল্লাহু কলিমায়ে নোৱা মুমিন দিন দুনিয়ায় পোহৰ ইছলামত উঠি দেখা ঐ কফুৰ তন চহৰ লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সুবহানাল্লাহু রহরে ভদালিয়াহি জাহাজ মিলে উঠেলি কলিমার বরকত পায় কুমারক নীলে উঠেলি লা ইলাহা ইল্লাল্লাহু ইয়া জানো সাহেবে কই আহো পৰদেশ বিনা গুৰুৰ মুখে নামৰৈ নাপায়া শুভেদ লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সুবহানাল্লাহু নয়নৰে দেউতিখিনি
বনে চলিও যায় দিলে মনে তাকিলো বা আল্লাহর নাম কই জি করে খুদাই লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সুবহানাল্লাহু লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সুবহানাল্লাহু